Praise the Lord. Hallelujah. মথিলেখা সুসমাচার 23:37 মই পাঠ কৰিম। হে ভাওবাদীবিলাকৰ বধ কৰোঁতা আৰু তোমালোকৰ পঠোৱাবিলাকক শিল দলোৱা মৰোতা জিৰচালেমৰ কুকুৰা যেনেকৈ নিজৰ পোৱালীবিলাকক ডেউকাৰ তলত চপাই লয়, তেনেকৈ মই তোমালোকৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলোঁ কিন্তু তুমি অমত হ'লা। প্ৰেজ দ্য লৰ্ড। আজি আমি বাইবেলত চালোঁ যে মথিলেখা সুসমাচাৰৰ 23:36 যেটো চালোঁ যে সঁচাকৈ ঈশ্বৰে আমাক যেনেকৈ মুৰ্গীয়ে নিজৰ সন্তানক ডেউকাৰ তলত ৰাখে, এনেকৈ আমাকো ডেউকাৰ তলত ৰাখিব খুজিছে। কিন্তু মোৰ প্ৰিয়সকল, যে আমি ডেউকাৰ তলত নাথাকোঁ, আমি ডেউকাৰ তলৰ পৰা ওলাই যাওঁ। আৰু ওলাই যোৱাৰ কাৰণ আমি শয়তানৰ হাতত সোমাই যাওঁ। কিয়নো ডেউকাৰ তলত থকা কিমান সুৰক্ষা। যেনেকৈ এটা সন্তান নতুন জন্ম হয়, নতুন জন্ম হোৱাৰ পিছত তাৰ মা তাক কিমান ধুনীয়া কৰি তাক কোলত ৰাখে আৰু দি ৰাখে যে মোৰ সন্তানটো ঠাণ্ডা নাপাব। এনেকৈ ঈশ্বৰৰ হাতত আমি আছোঁ, কিমান ধুনীয়া কৰি আমি ঈশ্বৰৰ হাতত আছোঁ আৰু ঈশ্বৰক আমাক ধুনীয়া কৰি ৰাখিছে। কিন্তু আমি কি কৰোঁ? ডেউকাৰ তলৰ পৰা আমি আঁতৰি যাওঁ, আৰু ডেউকাৰ তলৰ পৰা আঁতৰি যোৱাৰ কাৰণে আজি আমি বিভিন্ন ধৰণৰ কাৰ্যত, বেয়া কাৰ্যত আমি লিপ্ত হৈ যাওঁ। যেতিয়া আমি লিপ্ত হৈ যাওঁ, যেতিয়া ডেউকাৰ পৰা ওলাই আমি বেয়া কাৰ্যত গুচি যাওঁ, তেতিয়া আমি নিজকে কেতিয়াও অনুভৱ কৰিব নোখোজোঁ। সেইকাৰণে কৈছে দিন থাকোঁতে দাঁতৰ মৰ্ম বুজিব লাগে। আমাৰ যিটো দাঁত, আমি দিন থাকোঁতে বুজিব লাগে, স্মৰণ কৰিব লাগে যে আমাৰ দাঁতটো আছে তেতিয়ালৈকে আমি ভাল মন্দ খাব পাৰিম, কিন্তু দাঁতটো গুচি গ'লে আমি খাব নোৱাৰোঁ। এনেকৈ আমালোকৰ জীৱনত যেতিয়ালৈকে আমি ডেউকাৰ তলত থাকোঁ, তেতিয়ালৈকে আমাক শয়তানে বা বেয়া কাৰ্যত আমাক কেতিয়াও শয়তানে আঁকৰি নাআনিব, শয়তানে আমাক টানি নাআনে। কিন্তু আমি শয়তানৰ হাতত যাওঁ। আমি নিজকে নিজে অনুভৱ কৰোঁ যে শয়তান আমাক কেনেকৈ গ্ৰাস কৰে। মোৰ প্ৰিয়সকল, ডেউকাত থকা ব্যক্তিটোক শয়তান কেনেকৈ গ্ৰাস কৰে। আমি অনেক খ্ৰীষ্টান ভাই ভনীবিলাক আমি নিজকে চাওঁ, আমি নিজকে আমি পৰীক্ষা কৰি চাওঁ শয়তান কেনেকৈ গ্ৰাস কৰে। শয়তান কেতিয়াও আমাক নেমাতে শয়তানে আমাক নেমাতে বুলি ফালে, কিন্তু আমি শয়তানৰ তাত যাওঁ। সেই মদৰ বটলটো আমাক নেমাতে, আমি মদৰ বটলৰ ওচৰত যাওঁ। গাঁজাটো আমাক কেতিয়াও নামাতে যে গাঁজাটো খাবি, নামাতে, আমি যাওঁ। তো শয়তান কেতিয়াও নামাতে, কিন্তু আমি তাৰ লগত লিংক হওঁ। আজি তাৰ লগত লিংক হোৱাৰ কাৰণে আমি ঈশ্বৰৰ যিটো ডেউকা, সেই ডেউকাৰ পৰা আমি আঁতৰি যাওঁ আৰু আমি নিজকে অনুভৱ কৰিব নোৱাৰোঁ। যেতিয়া আমি এইবিলাক ৰাস্তাত যেতিয়া আমি যাই থাকোঁ, যেতিয়া আমাৰ বুঢ়াপা আহি যায়, তেতিয়া আমি নিজকে অনুভৱ কৰোঁ যে সঁচাকৈ আমি যদি ঈশ্বৰৰ ডেউকাৰ তলত থাকিলোঁ হয়, ইমান শান্তিত থাকিলোঁ হয়। বুঢ়া কালত আমাৰ জীৱনত ইয়াতটো আহে যে আমি কিমান ভুল কৰিলোঁ, পৃথিৱীত থাকি পেলাই কিমান পাপ কৰিলোঁ। কিন্তু পাপৰ মঞ্চনৰ কাৰণে আমি নিজকে ডেকা কালত আমি নিজকে অনুভৱ কৰিব লাগিছিলে যে ডেকাৰ টাইমত আমি নিজৰ জীৱনটোক আমি কেনেকৈ শয়তানৰ হাতত সমৰ্পণ কৰিলোঁ। তো সেইটো টাইমত যদি আমি ঈশ্বৰৰ হাতত যেতিয়া সমৰ্পণ হ'লোঁ হয়, আজি আমাৰ এই জীৱনটো বেয়া নহ'লে হয়। কিন্তু আমি নিজকে নিজে শয়তানৰ হাতত সমৰ্পণ কৰি দিওঁ। আজি যুৱতীৰ মাজতেও আমি চাইছোঁ অনেক ৰকমৰ যুৱতীবিলাক আছে, যিবিলাক আজি বেলেগ সম্প্ৰদায়ৰ ল'ৰাৰ লগত আজি লিংক হৈ যায়, বেলেগ সম্প্ৰদায়ৰ ল'ৰাৰ লগত বিয়া হৈ যায়। লাষ্টত তাৰ জীৱন কি হয়? বেয়া ৰাস্তাত গুচি যায়, তাৰ নিজৰ লাইফ বৰবাদ হৈ যায়, ডেউকাৰ তলৰ পৰা ওলাই যায়। আৰু ডেউকাৰটোৰ অৰ্থ কি হয় মোৰ প্ৰিয়সকল? একতা। প্ৰেজ দ্য লৰ্ড। আৰু সেই একতা আমালোকৰ লগত থাকিব লাগিব। এটা ঝুটত যদি আমি থাকোঁ, ঝুটৰ পৰা আমাক কেতিয়াও আঁতৰি নলয়। যেনেকৈ আমি চাওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত, ফৰেষ্টৰ কথা কওঁ,
এক ঝাঁক হৰিণা আছে। ওই হৰিণাবিলাকক খোৱাৰ কাৰণে বাঘে তাৰ পিছে পিছে যায়। আৰু বাঘে যেতিয়া পিছে পিছে যায় তো হৰিণাটো কেনেকৈ সি ওলাই ঝাঁকৰ পৰা তাক অকলশৰীয়া কৰি দিয়ে আৰু তাৰ পিছতেহে বাঘে চিকাৰ কৰে। ছেম আজি ওই ঝুৰৰ পৰা শয়তানে যে আমাক টানি ওলাই লৈ গৈছে, তা আমি নিজকে অনুভৱ কৰিব নোৱাৰোঁ। আমিও এটা হৰিণাৰ লেখীয়া শয়তানৰ হাতত সমৰ্পণ হৈ যাওঁ আৰু শয়তানে আমাক টানি লৈ যায়। তো সেইকাৰণে মোৰ প্ৰিয়সকল, আজিৰ যি বাক্যটো আমি দিলোঁ যে ডেউকাৰ তলত আমি থাকিলে কিমান ছেফ ছাইডত থাকিম, এই ডেউকাৰ তলত থাকিলে আমি কিমান মৰম হিচাপে আমি থাকিম, আৰু সেই ডেউকাৰ তলৰ পৰা যদি আমি ওলাই যাওঁ তেতিয়াহ'লে আমি শয়তানৰ হাতত সমৰ্পণ হৈ যাওঁ। সেইকাৰণে আহক মোৰ প্ৰিয়সকল, আজিৰ মথিলাকা সুসমাচাৰ 23 অধ্যায় 37 পদৰ যি বাক্যটো আমি যে পাঠ কৰিলোঁ, এই বাক্যৰ ওপৰত যে আপোনালোকে নিজকে অধ্যয়ন কৰিব, আৰু সেই বাক্যটো যে আপোনাক যেনেকৈ আমি ৰাতিপুৱা উঠাৰ লগে লগে দৰ্পণ চাওঁ, এনেকুৱা এই বাক্যটো যদি আমি চাম, তেতিয়া আমাৰ জীৱনত যদি কিবা ভুল কৰিছোঁ, সকলো ভুলৰ পৰা আমি এদিন ক্ষমা পাম। প্ৰেজ দ্য লৰ্ড। সকলো ভুলৰ পৰা আমি দূৰত গুচি যাম। সেইকাৰণে মোৰ প্ৰিয়সকল, সেই বাক্যবিলাকে আমালোকক ৰাস্তা দেখাব, সেই বাক্যই আমাক বাট দেখাব। সেইকাৰণে বাইবেল কৈছে, মই বাট আৰু মই সত্য আৰু মই জীৱন, আৰু ঈশ্বৰৰ বাটত যদি আমি চলিম আমাক জীৱন দিব। প্ৰেজ দ্য লৰ্ড। আজি সেই জীৱনটো আমাক নিজকে নিজে আমি হেৰাই আছোঁ। আগতে যিটো কৈছিলোঁ যে মদৰ বটল কেতিয়াও আমাক নামাতে, আমি যাওঁ। গাঁজা খালে গাঁজাৰ আমাক নেমাতে, আমি গাঁজাৰ তাত যাওঁ। ড্ৰাগছ আমাক নেমাতে, আমি নিজে ড্ৰাগছৰ তাত যাওঁ। সেইকাৰণে আমি নিজকে ছেফ ছাইড হৈ থাকিব লাগিব। আমাকে নিজকে ছেফ ছাইড হৈ থাকিব লাগিব, ঈশ্বৰৰ লগত লাগি থাকিব লাগিব। তেতিয়াহে আমি এদিন স্বৰ্গৰাজ্যৰ জেগাত যাব পাৰিম। স্বৰ্গদ্বাৰ আমাৰ কাৰণে মুকলি হ'ব। স্বৰ্গদ্বাৰ আমাৰ কাৰণে তৈয়াৰী কৰি ৰাখিছে, গিফ্টটো তৈয়াৰী কৰি ৰাখিছে। আজি ওই গিফ্ট পোৱাৰ কাৰণে আজি আমি কেনেকৈ থাকিব লাগিব। যেনেকৈ এটা ব্যক্তিয়ে এটা প্ৰাইজ পোৱাৰ কাৰণে অনেক কষ্ট কৰে, অনেক মেহনত কৰে, আৰু সি ৰাতিপুৱা উঠি ফালে এক্সাৰচাইজ কৰে, ৰাতিপুৱা উঠি ফালে সি ঘূৰা কৰে, এক্সাৰচাইজ কৰে, আৰু এক্সাৰচাইজ কৰি 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 তাৰ এক্সাৰচাইজ যেতিয়া হৈ যায়, তেতিয়া সি ৰানিঙত গুচি যায়। 140 কিলোমিটাৰ 120 কিলোমিটাৰ সি ৰানিং কৰে, ৰানিঙত ফাৰ্ষ্ট প্ৰাইজ লয়। তেতিয়া তাৰ জীৱনত ইমান আনন্দ হয় যে মই আজি ফাৰ্ষ্ট প্ৰাইজ, কাৰণ সি কষ্ট কৰিছে। এনেকৈ আমি বাইবেল পঢ়ি পেলাই নিজৰ জীৱনটোক কষ্ট কৰিব লাগিব, বাইবেল পঢ়িব লাগিব। তেতিয়াহে শয়তানে আমাক আকৰ্ষণ কৰিব নোৱাৰিব। আৰু আমি সদায় নিজকে চেষ্টা কৰিব লাগিব যে এই ডেউকাৰ তলত থাকিবৰ কাৰণে, আৰু সেই ডেউকাৰটোৱে আমাক অনন্ত জীৱন দিব। সেই ডেউকাৰে আমি পৰিত্ৰাণ পাম। সেই ডেউকাৰ তলত থাকিলে আমি ঈশ্বৰক দেখা পাম। সেই ডেউকাৰ তলত থাকিলে আমি সমস্ত দুখ কষ্ট বিপদ আপদ, যিমান ডাঙৰ ভূমিকম্প হওক না কিয় পৃথিৱীত, আকাল হৈ যাওক পৃথিৱীত, তথাপি আমি বাচি থাকিম। প্ৰেজ দ্য লৰ্ড। তথাপি ঈশ্বৰে আমাকে সহায় কৰিব। আৰু যদি আমি ডেউকাৰ তলত নাথাকোঁ, ঈশ্বৰে কেতিয়া আমাক সহায় নকৰে। সেইকাৰণে মোৰ প্ৰিয়সকল, আজিৰ যি বাৰ্তা দিলোঁ, এই বাৰ্তাৰ যোগেদি যে আপোনালোকৰ যে মন পৰিৱৰ্তন হ'ব, হেৰাই যোৱাবিলাক, যিবিলাক আমাক যীচুক গ্ৰহণ কৰাৰ পিছতেও যে আমি হেৰাই গৈছোঁ, এই হেৰাই যোৱাবিলাকৰ কাৰণে আজি এই বাৰ্তাটো দিয়াৰ কাৰণে আমি ইচ্ছুক হ'লোঁ। আজি এই বাৰ্তাটো দিলোঁ, আৰু সেই বাৰ্তাত যে আপুনি যে বুজিলে আনকো যে বুজাব পাৰিব। সেইকাৰণে আপোনালোকে যদি আপোনালোকে বাৰ্তা পাইছে, সেই বাৰ্তাটো এজনক বিলাব, তেতিয়াহে আমি পৰিত্ৰাণৰ ৰাস্তা পাম। আৰু সেই বাৰ্তাৰ যোগেদি আপোনালোকক ঈশ্বৰ আশীৰ্বাদ কৰক। আৰু আমি যি বাৰ্তা দিলোঁ, যি চেনেলৰ পৰা দি আছোঁ, এই চেনেলক ছাবস্ক্ৰাইব কৰক আৰু লাইক দিয়ক।